এয়া ভোট জলকীয়া, কৰ্দৈ জলকীয়া বুলিও কয়, আমি ভোট জলকীয়া বুলি কওঁ। কৰ্দৈ জলকীয়া বুলিও কয় কিছুমানে। নাম বিভিন্ন ধৰণৰ ঠাই অনুসৰি নামবিলাক বেলেগ বেলেগ। আৰু দেখিছেনে কেনেকৈ পকিছে, ইমান ভাল লাগিছে। সিদিনা ছিঙিছিলোঁ কেইটামান, আজি আকৌ 4-5টামান ওলাব। এয়া দেখিছেনে, নিজে ৰোৱা গছৰ জলকীয়া, ছিঙিও ভাল লাগে, খায়ো ভাল লাগে। খাওঁ, বেছি নাখাওঁ, বেছি জলকীয়া নাখাওঁ, অলপ খাওঁ, খাই ভাল পাওঁ। গন্ধটো ভাল লাগে। এয়া দেখিছেনে, ইয়াৰ যিটো চেণ্ট, এই চেণ্টটো বহুত ভাল লাগে। চেণ্টটো পালে খাওঁ খাওঁ লাগে, যদিও বেছি খাব নোৱাৰোঁ। এইটো দেখিছেনে, এইটো আকৌ অকণমানি যদিও বহুত জ্বলা। এটা খাব নোৱাৰি, ভগাই খাব লগা হয়। এটা খাব নোৱাৰি এইবিলাক দেখিছেনে। এইডাল তুলসী গছ, আমাৰ সনাতন ধৰ্মৰ মানুহৰ ঘৰত তুলসী গছ লাগে। আগতে নাছিলে আমাৰ তুলসী, এতিয়া হৈছে এডাল। এয়া জলকীয়াৰ গছ। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে জলকীয়াবোৰ। ৰঙা কালাৰটো যে কিমান ধুনীয়া লাগিছে, দেখিয়ে খাওঁ খাওঁ লাগে, যদিও খাব নোৱাৰোঁ। আপোনালোকে খায়নে বাৰু জনাবচোন কমেণ্টত।